हेलो बন্ধुসকল সকলোকে স্বাগতম জনাইছো সিএসসি অসমৰ অন্য এটা নতুন ভিডিঅত আৰু আপোনালোকক আজি এই ভিডিঅটোৰ জৰিয়তে আপোনালোক নিউ পৰ্টেলত পিএম কিষানৰ ষ্টেটাস কেনেকৈ চেক কৰিব উইদাউট ওটিপি আৰু খুব সহজ প্ৰচেছত আপোনালোকে একদম ইজিলি চেক কৰিব পাৰিব আৰু আপোনালোক এই ভিডিঅটোৰ জৰিয়তে কেনেকৈ চেক কৰিবলৈ টোটেল আপোনালোকক মই দেখাই দিম আৰু আপোনালোকে কোনো স্কিপ নকৰাকৈ ভিডিঅটো কমপ্লিট কৰি চাওক তেতিয়া আপোনালোকে বুজিব পাৰিব কেনেকৈ চেক কৰিব পাৰে আৰু যদি ভিডিঅটো অকমানো ভাল লাগে তেতিয়া হলে আপোনালোকে লাইক কৰি আপোনালোকৰ বন্ধুবৰ্গসকল সকলোকে শ্বেয়াৰ কৰি দিব তো বেছি দেৰি নকৰি আপোনালোকক পৰ্টেললৈ লৈ যাওঁ তো এই পৰ্টেলৰ লিংকটো আপোনালোকৰ মোৰ ভিডিঅ ডেসক্ৰিপচনত দিয়া থাকিব তাত গৈ আপোনালোকে ডাইৰেক্ট এই পৰ্টেললৈ আহিব পাৰিব তো এতিয়া আমি কি কৰিব লাগিব এই পৰ্টেললৈ আহি যোৱাৰ পিছত আপোনালোকে ইয়াত দেখিব হোম এবাউট ৰেজিষ্ট্ৰেচন পেমেন্ট ষ্টেটাস বেংক এইখিনি ভিতৰত আপোনালোকে 4 নম্বৰ অপচনটো পেমেন্টত ক্লিক কৰিব পেমেন্টত ক্লিক কৰাৰ পিছত আৰু আপোনালোকে দেখিব মনৰেগা এফটিও ইয়াত আপোনালোকে জব কাৰ্ডৰ যিটো পেমেন্ট ষ্টেটাস হেটো চেক কৰিব পাৰিব আৰু আপোনালোকে ইয়াত এক্সটাৰ্নাল সিস্টেম এফটিও বা অন্য কিবা থাকিলে ইয়াত সব মানে চৰকাৰী যিটো স্কিমৰ আহে হেবোৰ চেক কৰিব পাৰিব এই পৰ্টেলটোত এটো নিউ পৰ্টেল আপগ্ৰেড কৰি দিয়া হৈছে অল পিএফএমএছ ৰ পৰা এটো নিউ পিএফএমএছ পৰ্টেল বনাই দিয়া হৈছে তো মই এতিয়া পিএম কিষানৰ চেক কৰিম সেইবাবে মই একেবাৰে লাষ্টৰ সেকেন্ড নাম্বাৰত ডিবিটি ষ্টেটাস ট্ৰেকাৰত ক্লিক কৰি দিলো আপোনালোকে তাতে ক্লিক কৰিব যদি আপোনালোকে পিএম কিষানৰ কিস্তি চাব বিচাৰে তাছত অলপ স্ক্ৰল কৰিব আপোনালোকে কেটেগৰী দেখিব ষ্টাৰ মাৰ্ক আছে কেটেগৰীত ক্লিক কৰি আপোনালোকে ইয়াৰ পৰা যিটো চাব আছে সকলোখিনি আছে ইয়াতে বহুতখিনি চৰকাৰী স্কিমৰ ট্ৰেক কৰা দিয়া আছে তো আমি পিএম কিষানৰ চেক কৰিম সো পিএম কিষানত ক্লিক কৰি দিলো পিএম কিষানত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এনেদৰে চেঞ্জ হৈ আহিব তাৰপিছত ইয়াতে আপোনালোকে ডিবিটি ষ্টেটাসত পেমেন্ট চেক কৰিব পাৰে বেনিফিচিয়াৰি ভ্যালিডেশন আপোনালোকৰ ইকেসি হৈ আছে নে নাই নে এবোৰ চেক কৰিব পাৰিব আৰু প্ৰবলেম কি হৈ আছে হেতু ইয়াত আপুনি ইজিলি চেক কৰিব পাৰিব তো মই প্ৰথমতে পেমেন্ট ষ্টেটাসটো চেক কৰিলো পেমেন্টত ক্লিক কৰি দিও পেমেন্ট ষ্টেটাস চেক কৰিব হলে তাৰপিছত যিটো আপোনালোকৰ পিএম কিষানৰ বেনিফিচিয়াৰি আইডি থাকে যিটো আমাৰ আসামৰ এএস থাকে ন এএস টো ক্লিক কৰি আপোনালোকে যিটো আপোনাৰ নিজৰ বেনিফিচিয়াৰি নাম্বাৰটো টাইপ কৰি দিব টাইপ কৰি দিয়াৰ পিছত আপোনালোকে এই ক্যাপচাটো দেখিছে ক্যাপচাটো আপোনালোকে এস পাৰ এক্স্যাক্টলি টাইপ কৰি দিব লাগিব টাইপ কৰাৰ পিছত আপোনালোকে আপোনাৰ সাৰ্চত ক্লিক কৰি দিব সাৰ্চত ক্লিক কৰি দিয়াৰ লগে লগে অলপ ওয়েট কৰিব অলপ ওয়েট কৰাৰ পিছত আপোনালোকে দেখিব ইয়াত মোৰ কিবা এটা মিছমেচ হৈছে সো ক্যাপচা মিছমেচ হৈছে সো ক্যাপচাটো ৰিটাইপ কৰি দিও মই ক্যাপচা ৰিটাইপ কৰি আপোনালোকে আকৌ সাৰ্চত ক্লিক কৰি দিব যদি ক্যাপচা মিস্টেক হয় এটা ক্যাপচা মিস্টেক হোৱাৰ পিছত আমি দেখিলো এই পাৰসন জনৰ নো ৰেকৰ্ড ফাউন্ড হৈছে মানে এই পাৰসন জনৰ এই বছৰটোত যিটো 16 নম্বৰ কিস্তি হয় হেতু পেমেন্ট তেওঁ পোৱা নাই সেই গতিকে ইয়াত দেখাইছে প্লিজ নট পেমেন্ট ৰিজাল্ট খিনি বা বেলেগ তেতিয়া এই জনে পেমেন্টটো আপোনাৰ এবাৰ কিস্তি তেওঁ একাউন্টত খুমুৱা নাই সো এনেদৰে দেখাইছে আমি এটা বেনিফিচিয়াৰি ভ্যালিডেশনত চেক কৰিম যে কিয় পেমেন্ট পোৱা নাই তেতিয়া হলে আমি বেনিফিচিয়াৰি ক্লিক কৰাৰ পিছত আপোনালোকে এই ক্যাপচাটো ৰিফ্ৰেছ মাৰি দিব ৰিফ্ৰেছ মাৰি দিলে মানে আৰু নেক্সট টাইম এই প্ৰবলেমটো নাহে আৰু ৰিফ্ৰেছ মাৰাৰ পিছত আপুনি আকৌ যিটো নিউ ক্যাপচা আহে হেতু টাইপ কৰিব হেতু টাইপ কৰাৰ পিছত আপুনি আকৌ সাৰ্চ বক্সত ক্লিক কৰিব সাৰ্চ বক্সত ক্লিক কৰি অলপ ওয়েট কৰিব প্ৰসেসিং ৱেটিং থাকিব মোৰটো ক্যাপচা আকৌ ভুল হৈছে সৰি মই এটা আকৌ ক্যাপচাটো টাইপ কৰি দিও নিউ ক্যাপচা আহি যাব লগতে হেতু টাইপ কৰি এটো ক্যাপিটেল টি তাৰ পিছত সাৰ্চত মাৰি দিব অলপ ওয়েট কৰি দিব আৰু তো এতিয়া তললৈ চাব পাৰিব ৰিজেক্টেড বেনিফিচিয়াৰি ৰিজেক্টেড কিয় আহিছে তেখেতে ডিবিটি লিংক কৰা নাই আৰু এই পইণ্ট কিটা আপুনি মনত ৰাখিব আপোনালোকে ইকুআইসি প্লাস ডিবিটি লিংক প্লাস ডিবিটি আধাৰ বেংক সিডিং কৰিব লাগিব লেন্ড সিডিং ইয়েস থাকিব তেতিয়াহে আপোনালোকক কিস্তি আহিব অন্যথা আপোনালোকক বঞ্চিত কৰা হ'ব পিএম কিষানৰ পৰা সেই গতিকে আপোনালোকে এই পৰ্টেলটো দি ডাইৰেক্ট চেক কৰিব উইদাউট ওটিপি কাস্টমাৰ জনৰ পৰা থৈলক কিবা এটা প্ৰবলেম হল ফোনটো হেৰাই গল কাস্টমাৰ এখিনি আপোনালোকে টোটালি ইজিলি কৰিব পাৰিব তো আজি ভিডিওটোত ইমানে আছিল যদি আপোনালোকে ভিডিওটো চাই অলপ উপকৃত হলে তেতিয়া হলে আপোনালোকে লাইক এটা কৰি কমেন্ট কৰি দিব যদি কিবা জানিব লগা থাকে কমেন্ট কৰিব মই নিশ্চয় আপোনালোকক হেল্প কৰিম আৰু আপোনালোকে ভিডিওটো
যিসকল কৃষক বন্ধু বান্ধৱীসকল আছে তেওঁলোকক আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক তেওঁলোকেও যাতে নিজে এইটো চেক কৰিব পাৰে আৰু আশা কৰিলোঁ ভিডিঅ'টো চাই ভালে পালে তেতিয়াহ'লে আজিলৈ বাই ইমানে অন্য এটা নতুন ভিডিঅ'ত লগ পাম